Hey guys, কি খবৰ আপোনালোক আশা কৰো সকলো ভাল আছে আজি না এটা ধুনিয়া ব্লগ বনাব গৈ আছো আৰু আজি মোৰ লগত আছে মনোজ ভাই কিবা এটা কৈ দিয়া কি কম আৰু মনোজ ভাই আছে আৰু আছে অমল আসলে মানে আমি আজি বাইকখনলৈ অলপ মানে ওলাই আহিছো ৰাস্তা পিনে তো মানে আমি আজি ক'ত গৈ আছো ন তো ভিডিওটো চাই থাকক লাষ্টলৈকে আৰু দেখাই আছে বল এই বাইকত মই উঠি লওঁ নেকি মই উঠি লওঁ আৰু গাইস বাইকত উঠি পিনে গৈ আছো এতিয়া ধুনিয়াকে মই দেখাই আছো চশমা পিন্ধি লৈছো মানে আৰু গাইস মানে আমি মানে এনেকে বহুত দিন কতো ওলাই যোৱাই নাই তো ভাবিলা যে ওলাই যাওঁ হয় নাই আজি মই ওলাই যাওঁ ধুনীয়াকে এফালে গৈ আছো পুৰা কিবা ধামাকা হ'ব আজি মানে আৰু এতিয়া আমি আহি পাই গলো মানে বৰকানি স্কুল চকা কি হ'ল কমি গৈছে নেকি আৰু মানে আমি আহি বৰকানি পাই গ'লে বৰকানিত মানে ন তেতিয়া অলপ বাইকৰ মানে পাম্পটো চেক কৰাই আছোঁ এইফালে চকাটো মানে অলপ পাম্পটো কমি গৈছিলে তো সেইটো কাৰণে চেক কৰাই আছোঁ আৰু গৈছে পাটনা उठा ले रे देवा उठा ले रे बाबा मुझे अमीर को नहीं रे ये दो गरीबों को उठा मोला मोला আৰু গাইস মানে আমি আহিছিলো ৰধলা পথাৰ মানে অলপ ঘূৰিবলৈ আহিছিলো আৰু এতিয়া আছো আমি বৰ্তমান ৰধলা পথাৰ মাজত আৰু চাব পাৰি গোটেই চাৰিওফালে পথাৰেই আছে এইফালে লগৰকেইটা আছে ৰৈ আৰু গাইস মানে আমি ইয়াত আহিছিলো ফটো মাৰিবলৈ অলপ মানে বহুত ফটো চটো মৰা নাই আৰু ফটো মাৰিবলৈ আহিছিলো মানে ইয়াত চাব পাৰে কি ধুনীয়া লাগিছে জেগাটো কি ধুনীয়া লাগিছে কেমেৰামেন এইকেইটা চাব পাৰে ফটো মাৰিছে এইফালে পোজ দিছে পোজ আমার লগাকেইটা বেয়া ডেঞ্জাৰ আছে মানে তামাম ফটো পোষ্ট দিয়ে মানে পোষ্ট দেখিছে নাই ফালে গাইস মানে ইয়াত চবেই ৰধলা পথাৰ মাজত ফটো মাত ব্যস্ত হৈ আছে আৰু এইফালে আহিম বুলি আহিলে অলপ ঘূৰিবলৈ বহুত দিন অহা নাছিলে এইফালে ঘূৰিবলৈ আৰু চাব পাৰে ইয়াৰ ভিউটো গাইস আৰু গাইস ইয়াৰ ভিউটো এবাৰ চেক কৰি লওক এই ৰধলা পথাৰ বহুত ফেমাছ আৰু ইয়াত মানে ন কেইদিনমানৰ আগতে এমাহ হোৱা নাই নেকি তাৰ আগতে মানে ইয়াত হেৰি আহিছিলে কি কয় হিমন্ত বিশ্ব শৰ্মা আহিছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিছিলে আৰু ইয়াতে কিবা টেঙা খোৱা অনুষ্ঠান পাতিছিলে পায় তাৰপাছত আৰু সেইটো অনুষ্ঠান কৰি গ'ল আৰু গাইছ চাব পাৰে লোকেশ্যন কি চক না গাইছ লোকেশ্যন হেভি লোকেশ্যন আৰু গাইছ এই ৰধলা পথাৰখন বহুত ফেমাছ ন যিসকলে ওচৰৰ মানুহ চিনি পায় আৰু যিসকলে দূৰৰ মানুহ চিনি নাপায় কৈ দিছোঁ কি এইখন বহুত ফেমাছ মানে ইমান ফেমাছো নহয় আৰু ৰধলা পথাৰ আমাৰ ধৰক ৰধলা পথাৰ বুলি ক'লে এইখনকে আৰু কোৱা যায় আৰু ইয়াত আহি বহুত ভালো লাগিছে আৰু আপোনালোকে যোন ওচৰত আছে যদি আহিব পাৰে আহি পিনে ইয়াত ভিডিঅ' বনায় ৰিলচ বনায় ফটো মাৰে যি কৰে লোকেশ্যনটো ভাল লোকেশ্যন এইটো চাব পাৰে ৰাস্তা এইটো এইবোৰ গছ গছনি আছে এইফালে এনেকৈ চাইড আছে গছ আছে আৰু গোটেই কিনাৰে এনেকৈ গোটেই পথাৰ আছে পথাৰ আৰু হয়তো যোনটো ৰাস্তা এটা মানে এইটো ৰাস্তা ডাইৰেক্ট যোৰহাট গুৱাহাটী ডিব্ৰুগড় যোৱা ৰাস্তা এইটো হাই ৰোড এটা আছে মানে বাইপাছ আৰু আমি এইটো এইপিনে ফটো চটো মাৰি আছোঁ আৰু আমাৰ ল'ৰাকেইটা আছে আগত সেইকেইটা 5 minutes later আৰু মানে গাইছ আমি ফটো চটো মাৰিব আহিছিলোঁ অকণমান ফটো চটো মাৰি হৈ গ'ল হয় নাই আৰু এতিয়া আমি যাব ওলালোঁ আৰু লগৰকেইটা এইফালে গৈ আছে চাব পাৰে এইকেইটা গৈ আছে আৰু আমি যাম এতিয়া আৰু ইয়াত ন ৰধলা পথাৰত কোনোবা যদি আহিব বিচাৰে আহিব পাৰে ওচৰৰ মানুহ তো বহুত ধুনীয়া পৰিৱেশ এটা চাব পাৰে ধুনীয়া কি ক'বা আৰু কেনেকুৱা লাগিছে ভাল লাগিছে আৰু গাইছ ভিডিঅ' যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই লাভ ইউ গাইছ